হাই হেল্ল' ৱেলকাম বেক টু মাই চেনেল লুইট ব্লগ। তো আজি মই আছোঁ KTM শ্ব'ৰুমত। তো KTM শ্ব'ৰুমত বৰ্তমান তিনিখন বাইকে এভেইলেবল হৈ আছে। তো এখন হৈছে KTM Duke 390 আৰু এখন হৈছে KTM Adventure 250 আৰু KTM RC 125খন আছে। তো দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁগৈ। এতিয়া আছে মোৰ ওচৰত KTM Adventure 250খন। এইখনৰ আপোনালোকক চিনেমেটিক শ্বট কেইটামান দেখাই দিছোঁ আৰু কিছুমানে যদি ল'বলৈ বিচাৰি আছে তো কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব, আপোনালোকে গৈ কণ্টেক্ট কৰিব পাৰে বিন্দাছ। তো চাই থাকক ভিডিঅ'টো এণ্ডিঙলৈকে। আৰু এইখন বাইকৰ আপোনালোকে মিনিমাম ডাউন পে'মেণ্ট কৰিব লাগিব, 1 লাখ মান কৰিব লাগিব। আৰু আপোনালোকৰ ইনষ্টলমেণ্ট আহিব 7,000 7,500 ভিতৰত আপোনালোকৰ মন্থলি ইনষ্টলমেণ্টটো আহিব KTM Duke Adventure 250খন ল'লে। তো আৰু Duke 390খন ল'লে আপোনালোকে মিনিমাম 1 লাখ মানে ডাউন পে'মেণ্ট কৰিব লাগিব। তো এইটোতো আপোনালোকৰ ইনষ্টলমেণ্ট আহিব মন্থলি 7,000 7,500 বা 8,000 টকা মিনিমাম আহিব। আৰু KTM RC 125খন যদি আপোনালোকে ল'ব বিচাৰি আছে তো এইখনত মিনিমাম আপোনালোকে ডাউন পে'মেণ্ট কৰিব লাগিব 60,000 বা 70,000 মান পৰা ষ্টাৰ্টিং ডাউন পে'মেণ্টটো ষ্টাৰ্ট হৈ যাব। আপোনালোকে মিনিমাম 70,000 পৰা ষ্টাৰ্ট হ'ব পাৰে। তো 70,000 আপোনালোকে ডাউন পে'মেণ্ট কৰিব KTM RC 125খনত। তো আপোনালোকৰ মিনিমাম ইনষ্টলমেণ্টটো আহিব মন্থলি 6,000 6,500 ভিতৰত আহিব আপোনালোকৰ ইনষ্টলমেণ্টটো। আৰু এইখন একদম বৰ ধুনীয়া বাইক, একদম গুড কণ্ডিশ্যন। এইখন আপোনালোকে মাইলেজো বেছিকৈ পাব, KTM এডভেঞ্চাৰতকৈ বেছি পাবগৈ মাইলেজ। তো এইখনে আপোনালোকে ল'ব বুলি মই আশা কৰিছোঁ। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম।